নমস্কাৰ বন্ধুসকল, কি খবৰ? মই প্ৰেমৰ আপোনালোকে চাই আছে খটাখুৰ ইউটিউব চেনেল। তো এতিয়া আমি গৈ আছোঁ মামা ঘৰ মানে দেৰগাঁও। তো দেৰগাঁৱত গৈ আছোঁ। দেৰগাঁৱত এতিয়া আপোনালোকক কিবা বস্তু এটা দেখাম, এইটো ছাৰপ্ৰাইজ হয়, এইটো পিছত ক'ম। এয়া ককাহঁতৰ ঘৰ আহি পাই গ'লোহি। তো গাইজ মই কোৱাই নাই মানে ইয়ালৈ কেলৈ আহিছোঁ দেৰগাঁৱলৈ। দেৰগাঁও এখন দেৰগাঁও হয়, দেৰগাঁও বৰুৱাবামুণ গাঁও। তো আজি আপোনালোকক মই দেৰগাঁৱৰ বৰুৱাবামুণ গাঁৱৰ এটা ভূত বাংলা দেখাম। মই এটা ভিডিঅ'ত কৈছিলোঁ, তাত মই দেখাম ব্ৰিটিছৰ দিনৰ এটা ঘৰ। চ' এইটো ৰাস্তাই সোমাই যাব লাগে। তো মই পৰা ককাৰ চাইকেলখন লৈ আহিলোঁ, ককাহঁতৰ ঘৰতে আছে সি চাইডে মানে সেই মই তাত কৈ আছোঁ, চাইকেলখন লৈ গৈ আছোঁ। গাইজ সেয়া দেখিছে, তাৰপিছত ভূত বাংলা লোকনাথ দাউগা নামৰ ব্ৰিটিছৰ দিনৰ এজন হেৰি আছিলে, কি ক'ম, ব্ৰিটিছৰ লগত মানে পুলিচ। আৰু এইটো দুইতলীয়া ঘৰ হয়। যদি সোমাব দিয়ে যাম, নিদিলে বাহিৰৰ পৰাই দেখাব লাগিব। গাইজ সোমাবলৈ পাৰ্মিশ্যন পাই গ'লোঁ। এয়া ঘৰটো পূৰা জংঘল মংগল হৈ গ'ল। এইবোৰ বহুতে কিতাপতো পায় শুনামতে, মানে লোকনাথ দাউগা বুলি মেইনকৈ লোকনাথ বৰুৱা, দাউগা বুলি কোৱা হয় কেলৈ নাজানো। অ' ভাই, এতিয়াতোতো ভিতৰলৈ সোমাব নোৱাৰোঁ, কেলেনো কি ক'ম, মানে ভিতৰত গোটেই জংঘল, হাতে চাগে বাঁহ ল'লে। ইয়াত খেৰৰ বিচনা আছিলে শুনিছোঁ, আৰু এটা ৰুম আছে বোলে, এইটো এতিয়ালৈকে খুলিব পৰা নাই। আৰু সোমাবলৈ হ'লে চিৰিটিও ভাঙা আৰু সোমাবও নোৱাৰিল। কিন্তু পূৰা দুইতলীয়া গাইজ, চ' ব্ৰিটিছৰ দিনৰ ঘৰ এতিয়াও আছে। এনেইতো ককা আইতাহঁতৰ ঘৰ আগৰ পৰা আহি আছোঁ, জাষ্ট বাহিৰৰ পৰাই ভূত বাংলাটো দেখিছোঁ, ভিতৰৰ পৰা দেখা নাই, মানে ইমান ওচৰৰ পৰা দেখা নাই। আজি ইমানো নহয় আৰু অলপ বছৰত আজি চাইছোঁ, একদম অলপ ওচৰলৈ গৈ চুই আহোঁ দিয়কচোন। পূৰা এইটো লোহাৰৰ পূৰা ষ্টাইল। অ' ভাই তামাম কৈছোঁ, চক না কি মানে। ইয়াত শুনামতে বোলে 8 গাড়ী আৰ্মি আহিছিলে। তো এয়া 8 গাড়ী আৰ্মি বোলে থাকিব পাৰিম বুলি ভাবিছে হা, কিন্তু নোৱাৰিলে, গুচি গ'ল। কেলৈ গুচি গ'ল এইটো আমিও নাজানো। মানে চক নাই, একদম ওপৰলৈ উঠি যাব পাৰিলেতো আৰু ভাল, কিন্তু চিৰিটি এতিয়া ভাঙি গ'ল। তো ধুনীয়া, মানে ধুনীয়া আৰু এইটো। আৰু মোৰ মতে কি কৰিব লাগে, এইটো মানে এটা হেৰি বনাই দিব লাগে, মানে একদম মানুহ চানুহ আহি চাব পাৰিব। ইমান পুৰণা দিনৰ ঘৰ যে এতিয়াও অসমত আছে, ইমান মানে সেই সময়ত ক'বলৈ গ'লে মোৰ মতে এইটোৱে বিল্ডিং ঘৰ আছিলে নেকি, ফাৰ্ষ্ট মানে আমাৰ অসমৰ ভিতৰত ফাৰ্ষ্ট হ'ব পাৰে, বেলেগৰ কথা কোৱা নাই। চক না গাইজ, এবাৰ ইছলমো চাই লওক লোকনাথ দাউগা মানে ব্ৰিটিছৰ দিনৰ ঘৰটো। তো বন্ধুসকল, এই চাইডেদি এখন অলপ দেখা নিচিনা লাগিছে, কিবা এটা কি হয় চাওঁচোন পূৰা ভিতৰলৈকে কি আছে বা, একো দেখিয়ে পোৱা নাই। মই ফ্লেছখন দি জ্বলাইছোঁ। অ' অলপ দেখিছে গাইজ, এয়া পূৰা ইয়াত টিঙৰ পৰা সোমাই দেখাইছোঁ, দেখিছে। আৰু পূৰা ব্ৰিটিছৰ ঘৰ আৰু পূৰা চক নাই, এতিয়া সোমাব নোৱাৰি আৰু, সোমালেও সাপ বহুত আছে ইয়াত মোৰ মতে। চক এই সময়তো কোনো ইঞ্জিনিয়াৰ নাছিলে এনেকুৱা ডিজাইন দিবলৈ, এনেকুৱা ঘৰ বনাবলৈ, মানে ইঞ্জিনিয়াৰ আছিলে, কিন্তু ইমান ধুনীয়াকৈ কেনেকৈ বনালে চক। ভূত মানে এনেই এতিয়া এইটো বহুত জংঘল হৈ গ'ল, কোন নাই, সেইকাৰণে ইয়াৰ নাম ভূত বাংলা দিলে। এনেই ব্ৰিটিছৰ দিনৰ ঘৰ, ইয়াত যোন আছিলে লোকনাথ দাউগা, ব্ৰিটিছৰ দিনৰ পুলিচ। আৰু ইয়াত আৰু মানে ইমান ধুনীয়া ওপৰ ডিজাইন চাওক, চক দেখিছে। কিন্তু এতিয়া পূৰা পুৰণা হৈ গ'ল, আৰু জংঘলে বাঁহ সাজিলে ওলাইছে, জংঘলে পূৰা হেৰি কৰিলে, কি ক'ম, জংঘলে পূৰা আগুৰি ধৰিলে, সেইকাৰণে ইয়াৰ এতিয়া ভূত বাংলা বুলি কোৱা হয়, ভূত বাংলা। এনেকৈ টাটা বাই বাই ভূত বাংলা। আৰু মোৰ এই তাতে দিছে, এতিয়া 2 সৰিব, আৰু
এইটো সৰিব মানে এইটোতো সৰিবই ভাল নালাগিব তেতিয়া আৰু আগতে সৰিছে নাই মই এইটো কনফিউজ হৈ আছোঁ আগতে যদি সৰিছে তেতিয়াহ'লে বেয়া আছিলে চ' গাইছ দেখিছে এয়া কবৰ হয় লোকনাথ দাউগা আৰু পিতেকৰ এয়া চাই লওক প্ৰুফ দেখাই দিছোঁ পূৰা বাপেকৰ পুতেকৰ প্ৰুফ পূৰা প্ৰুফ দেখাই দিছোঁ তো এতিয়া মই আকৌ গৈছোঁ মানে ভূত বাংলাটোলৈ তাত মানে কি হৈছে আপোনালোকৰ ওপৰত বোলে লোকনাথ দাউগাহঁতৰ ফটো লগাই থৈছে তো চাব যাওঁ যদি দেখি পাওঁ বোলে জংঘলে হেৰি কৰিছে আকৌ এবাৰ চাব যাওঁ ফটোটো চাবলৈ দিলে কিন্তু ভিডিঅ' কৰিব নিদিলে ভিডিঅ' আৰু ফটো তুলিব নিদিলে জাষ্ট চাব দিলে তো চালোঁ এতিয়া এইখন তেতিয়া যাব লাগে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়াহে নতুন ভিডিঅ' বনাই